কোন এইগৰাকী শিশু চিকিৎসক ইমৰান এছ পেটেল কিয় হঠাৎ সামাজিক মাধ্যমত সৃষ্টি কৰিছে হলকনিৰ কি গুণৰ বাবে ইমৰান এছ পেটেলক আকোৱালি লৈছে কোটি কোটি মানুহে আপোনাৰ ঘৰত যদি শিশু আছে তেন্তে এই ভিডিঅ' আপোনাৰ বাবে হঠাৎ বিশ্ব দৰবাৰত উজলি উঠিছে তেওঁ এইগৰাকী শিশু চিকিৎসকে শিশুসকলক বেজি দিবলৈ ব্যৱহাৰ কৰে বিভিন্ন কৌশল শিশুসকলে ভেকচিন লোৱাৰ সময়ত কান্দে কিন্তু চিকিৎসক ইমৰান যেতিয়া শিশুক ভেকচিন দিয়ে তেতিয়া কান্দাৰ পৰিৱৰ্তে হাঁহে শিশুসকলে বেজি দিয়াৰ সময়ত শিশুসকলৰ লগত খেলা গান গাই চিকিৎসকগৰাকীয়ে এক কথাত ক'বলৈ গ'লে শিশুসকলৰ লগত শিশু হৈ পৰে চিকিৎসকগৰাকী ইমৰান এছ পেটেলে শিশুক বেজি দিলে শিশুটিয়ে বেজিৰ বিষ পাহৰি যায় প্ৰতিটো শিশু ইমৰান এছ পেটেলৰ কাষত আহিলে হৈ পৰে চিকিৎসকগৰাকীৰ বন্ধু চিকিৎসকগৰাকীৰ এনে কৰ্মই এতিয়া আপ্লুত কৰিছে সকলোকে ইমৰান এছ পেটেলক প্ৰশংসাৰে এতিয়া উপচাই পেলাইছে সকলোৱে আচলতে ইমৰান এছ পেটেলৰ ঘৰনো ক'ত চিকিৎসকতাৰ পাতনি মেলিছে চিকিৎসকগৰাকীয়ে আহমেদাবাদৰ সুসন্তান শিশু চিকিৎসক ইমৰান এছ পেটেল ইমৰানৰ প্ৰকৃত ঘৰ আহমেদাবাদত এতিয়া প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে নিজৰ একমাত্ৰ শিশু ঠিক ইমৰান এছ পেটেলৰ দ্বাৰা চিকিৎসা কৰোৱাব বিচাৰে সামাজিক মাধ্যমত চিকিৎসকগৰাকীৰ ভিডিঅ' দেখি সকলো অনুৰাগী হৈ পৰিছে ৰাতিৰ ভিতৰত সঁচাই চিকিৎসক ইমৰানক মানিব লাগিব শিশুক ভেকচিন দিয়াৰ পিছত এবাৰো নেকান্দে ওলোটা হাঁহে প্ৰত্যেকটো শিশুৱে আপুনি ইমৰান এছ পেটেলৰ এনে কাৰ্যক কি বুলি ভাবে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব News Export Any First আপুনি চাই আছে এনি ফাৰ্ষ্ট সত্যৰ সন্ধানত অবিৰত যাত্ৰা